Assalamu alaikum warahmatullahi wabarakatuh. সকলোকে পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমি আপোনালোকৰ আগত তাৰাবিহ নামাজ সম্পৰ্কে আমাৰ সমাজত প্ৰচলিত কিছুমান ভুল ভ্ৰান্তি সম্পৰ্কে উনুকিয়াই দিব খুজিছোঁ। আহকচোন আমি নিৰ্ভৰযোগ্য তথ্যৰ পৰা সেই ভুল ভ্ৰান্তিসমূহ শুধৰাবলৈ যত্ন কৰোঁ। প্ৰায় দেখা যায় যে মানুহে ৰমজান মাহৰ তাৰাবিহৰ নামাজ আদব নিয়ম অনুযায়ী আদায় নকৰে, বৰঞ্চ অনেকে প্ৰশংসাৰ সুৰত কয় যে এইজন হাফিজ সাহেবে খুব সোনকালে নামাজ সম্পূৰ্ণ কৰি দিয়ে। তেওঁলোকে এই কথা ভাবি নাচায় যে বেগাই নামাজ পঢ়োঁতে কোৰাণৰ শব্দবোৰ শুদ্ধ হৈছেনে নাই অথবা ৰুকু সিজদা ঠিকমতে আদায় কৰা হ'লনে নাই। আচলতে অতি বেগেৰে তাৰাবিহৰ নামাজ পঢ়োঁতে মানুহৰ কষ্ট অনুভৱহে হয় আৰু শান্তিমতে কাৰো নামাজ আদায় নহয়। 2 নম্বৰ, একাংশ লোকে বিশেষ কাৰণ নোহোৱাকৈ মহল্লা চুবুৰী মছজিদ এৰি অন্য মছজিদত গৈ তাৰাবিহৰ নামাজ পঢ়া দেখা যায়। প্ৰকৃততে মহল্লাবাহী চুবুৰীয়াৰ ওপৰত মহল্লা চুবুৰীৰ মছজিদৰ হক জামে মছজিদতকৈ উত্তম, অৰ্থাৎ মহল্লা চুবুৰীৰ মছজিদত তাৰাবিহৰ নামাজ পঢ়াটো বেছি ভাল। মাসাইলে তাৰাবিহ পৃষ্ঠা 43। 3 নম্বৰ, তাৰাবিহৰ নামাজৰ 2-4 ৰাকাত পাৰ হৈ যোৱাৰ পাছত কোনোবাই আহি ইশাৰ নামাজ পঢ়ি ইমাম সাহাবৰ লগত তাৰাবিহৰ নামাজৰ জামাতত চামিল হ'ল আৰু যেতিয়া ইমাম সাহাবে তাৰাবিহ সম্পূৰ্ণ কৰিলে তেতিয়া তেওঁ ইমাম সাহাবৰ লগত ভিতৰৰ জামাতত চামিল হ'ব নে আগতে বাকী থকা তাৰাবিহখিনি আদায় কৰিব, এই সম্পৰ্কে বহুতৰে স্পষ্ট ধাৰণা নাই। এই সন্দৰ্ভত আলমগিৰিত উল্লেখ আছে এই ব্যক্তিজনে ভিতৰৰ জামাতত চামিল হৈ যায় যেন আৰু পাছত বাকী তাৰাবিহখিনি অকলে আদায় কৰি লয় যেন। মাসাইলে তাৰাবিহ পৃষ্ঠা 141। 4 নম্বৰ, কিছুসংখ্যক মুক্তাদিয়ে জামাতত তাৰাবিহৰ নামাজ পঢ়োঁতে প্ৰত্যেক 2 ৰাকাতৰ আৰম্ভণিতে ইমাম সাহাবৰ লগত একেলগে ইক্তাদা নকৰে, বৰঞ্চ এলাহ কৰি বহি বহি ইমাম সাহাব কেতিয়া ৰুকুলৈ যাব তাৰ অপেক্ষাত থাকে আৰু যেতিয়া ইমাম সাহাব ৰুকুলৈ যায় তেতিয়া খৰখেদাকৈ থিয় হৈ নিয়ত বান্ধি ইমাম সাহাবৰ ৰুকুত চামিল হয়। এনে কৰাটো মাকৰুহ আৰু ইয়ে মুনাফিক লোকৰে সাদৃশ্য বুজায়। মাসাইলে তাৰাবিহ পৃষ্ঠা 57, ফাতাৱা মাহমুদিয়া খণ্ড 2 পৃষ্ঠা 354। তাৰাবিহ নামাজ সম্পৰ্কীয় তালিম পাঠৰ দ্বাৰা আপোনালোক কিমানখিনি উপকৃত হৈছে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এনেধৰণৰ যদি ভুল ভ্ৰান্তি সম্পৰ্কে আপোনালোকে জানিব খোজে তেতিয়াহ'লে আমাৰ কমেণ্ট বক্সত আপোনালোকে নিজৰ প্ৰশ্নটো লিখি পঠিয়াব। আমি যথাসম্ভৱ সেইখিনি উত্তৰ দিবলৈ যত্নৱান হৈ থাকিম। সকলোকে পুনৰবাৰ পবিত্ৰ ৰমজান ৰোজা তাৰাবিহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।